বাইট লৈ কেনেকুৱা লাগিছে খুব ভাল লাগিছে জুচ খাই আছো এতিয়া তাকে হেল্ডি জুচ টিকনিতে চা টিকনি চেনেল আজি আমাৰ কলেজ উইকৰ 4th ডে আৰু আজি আমাৰ ৰেলী আছে আৰু আমাৰ থিমটো হৈছে দৌল যাত্ৰা তো সেইকাৰণে মই আজি একদম বগা পিন্ধি ৰেডি হৈ এতিয়া কলেজলৈ গৈ আছোঁ চবেই ৰেডি হ'লে মইহে বহুত বেছি সদায় মোৰ লেট হয় আৰু এতিয়া বলক আপোনালোকক দেখাই আছোঁ আমাৰ ৰেলীটো লাহেকৈ আৰু মোৰ ব্লগটো চাই থাকক ভিডিঅ' ৰেডি হৈছানে জ্যোতিস্মিতা এই হলি গ'লে তুমি খাবা হলি খাবা গাইজ এতিয়া আমি ৰেডি হৈছোঁগৈ আৰু মানে আমাৰ একদম প্ৰথমতে আছে চব ৰেডি হৈছেগৈ আৰু আমাৰ দুটা টীম লৈছে এটা দৌল যাত্ৰা আৰু এটা মাছমৰীয়া ওলাই হ'ল নাই জানো আহাই নাই চাগে ওলাই ন মাছমৰীয়াখিনি আমাৰ অলমষ্ট হৈছে আৰু যাবলৈ মানে টিকনিতে চা টিকনি কি ভূত নেকি হাই মই দৌল যাত্ৰা তহঁতেতো কি চাইল্ডহুড মেমৰিজ এইবোৰ কি ডাইনি তোমালোক আৰু এইফালে আমাৰ ৰেলী হৈ গ'ল আজি ৰেলী ভাল লাগিলে কেনেকুৱা লাগিলে তোমালোকৰতো ভালেই হৈছে বিটু কিবা ক'বা ভাল লাগিলে বহুত কষ্ট পালোঁ চেণ্ডেল পিন্ধাকে কৈছে চাগে এতিয়া আমাক জুচ আৰু কেক দিছে খাবলৈ লৈছোঁ এতিয়া চবে পালে নাই পাইছে ন লৈ ল বাইটটো কেনেকুৱা লাগিলে আজি ৱৰ্ছ বুলি ক'ব লাগিব চবতকৈ বেয়া আমাৰে হৈছে বুলি ক'ব লাগিব লাষ্টৰ ফাৰ্ষ্ট কেনেকুৱা লাগিছে খুব ভাল লাগিছে জুচ খাই আছো এতিয়া তাকে হেল্ডি জুচ কিবা ক'বা কেনেকুৱা লাগিল তোমাৰ আজি অনুভৱ মানে মই বিয়া পতা লাগিছে ফটোখন মাৰি দিয়া ৰ'বা কাক মাৰিব লাগিব আমাৰ দৌল যাত্ৰা আৰু ভাগৱতক
ৰেলি চেলি হৈ গ'ল আৰু প্ৰাইজো দিলে আমি নাপালোঁ এই হাৰা জিকা হৈ থাকে ন আৰু বেলেগে আমাতকৈ ভালকৈ কৰিছে আৰু এতিয়া আমি ৰুমলৈ আহিছোঁ ৰুমতে ড্ৰেছ চেঞ্জ কৰি আকৌ কিবা কিবি প্ৰগ্ৰাম আছে নেকি তাকে চাবলৈ যাম আৰু এতিয়া আৰু চাওঁচোন কি হয় আৰু কাপোৰ চেঞ্জ কৰি আহি গ'লোঁ আৰু ইয়াতে এতিয়া কিবা কিবি খেল হ'ব এতিয়া ল'ৰাৰ পাঞ্জা হৈ আছে ইফালে One, two, three. Defend, come on, defend. One, two, three. Nitu. আৰু এইফালে আমাৰ ল'ৰাৰ পাঞ্জা হৈ আছে তাৰপিছত ইমান বেছি ভোক লাগিলে মই বোলো অকণমান খাই লওঁ কিবা এটা খাইছা বহুত ভাল লাগিছে ভাল লাগিছে ৰিলেট কৰি কেনেকুৱা লাগিলে আজি ভাল লাগিলে আমি সেকেন্ড প্ৰাইজ পালোঁ বহুত ভাল লাগিলে ৰাতিপুৱাৰ পৰা ইমান বেছি ভাগৰ লাগিছে এতিয়াহে খাইছোঁ আৰু মই চাহ কাপ খাই আছোঁ চাহ খাইছা ৰাতিপুৱা অকল চাহ খাইছা এইটো সোনকালে হ'ব বুলি ভাবিলোঁ ন আমি কথা দৌৰ সেইকাৰণে আকৌ ধৰণেতো বমিয়াই দিছিলোঁ একদম সেইদিনা দৌৰাৰ দিনা চব ভাবিলোঁ নাই আজি নকৰোঁ আৰু ভাত কেইটামান খাই আহিব লাগে কেইটামান হ'লেও নোৱাৰিও ৰাতিপুৱা পেটলৈ নাযায় ৰাতিপুৱা ন সেইটোৱেতো গাইজ এতিয়া টাগ অফ ৱাৰ হৈ আছে ল'ৰাখিনিৰ আমিও খেলিম লাহেকৈ দেখাই আছোঁ টিটু খেলিব নাই ভাবিছোঁ খেলিম বুলি কিন্তু নিজিকাওঁ আমি জিগাল ন মানুহ ডাইৰেক্ট আমি ফাইনেল এতিয়া আকৌ আমাৰ ছোৱালীৰ টাগ অফ ৱাৰ ষ্টাৰ্ট হৈ গ'ল ময়ো খেলিছিলোঁ বাৰু কিন্তু ভিডিঅ' কৰা নহ'ল মই খেলাখিনিত আমি টাগ অফ ৱাৰত ছেকেণ্ড হৈছোঁ টাগ অফ ৱাৰত ছেকেণ্ড হৈছোঁ বোলো আমি ছেকেণ্ড হৈছোঁ টাগ অফ ৱাৰত ময়ো হৈছোঁ আৰু মই হাত বিষাই গৈছে আমাৰ এই হাতত যিমান বেগে লাগিছে মোৰ চুচৰি খাই গৈছে প্ৰথমবাৰ যে মই পাউডাৰ নললো হাতত চুচৰি নাম লিখিলে নাই লিখা নাম কল্যাণ ৰাইট সাইডে পানী লেফট সাইডে পাৰ পানী অলপ সোনকালে কৰিব যিসকলে লেফট কৰে কেনসেল হৈ যাব পাৰ পানী পাৰ পাৰ পানী আপডেট গাইজ পানী পাৰ খেলিলোঁ তাতে অলপ সময় থাকি গ'ল লাষ্টলৈ আৰু জঁপিয়াই যিমান নোৱাৰা হ'লগৈ সেইকাৰণে আৰু হাৰ মাৰি দিলোঁ এতিয়া ল'ৰা কাবাডী হ'ব আমাৰ ছোৱালীৰ টিমেই নাই সেইকাৰণে ছোৱালী নহয় চাগে আৰু ল'ৰা এতিয়া কাবাডী হ'ব দেখুৱাই আছোঁ আপোনালোকক ধৰা 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 ধৰা
দুটা বা ইমান খেলিলা জিন্টুৰ সেইটো কোনে জিকিলে হয় কোনে জিকিলে তোমালোকে আকৌ হ'ব নেকি